হোৱাটছআপ গাইজ, আজি আমাৰ ঘৰটো ল'ব মানে কিছুমান নীতি নিয়ম থাকে, সেইকাৰণে আমাৰ ঘৰটো আজি সেই নীতি নিয়মেৰে ল'ব। আৰু মায়েও ধুনীয়াকৈ বস্তুবিলাক আনি ইয়াতে যোগাৰ কৰিছে আৰু দুখনমান ফটো ধুনীয়াকৈ লগাই দিছে ঘৰত, যিহেতুকে ঘৰটো ল'ব ভাল দেখা হ'ব। আৰু এনেকৈ পৰ্দা চৰ্দা লগাই বঢ়িয়াকৈ ঘৰটো ৰেডি কৰিছে। আৰু কিছু সময় পিছতে আটাও আহি পালাক। আটাইও ধুনীয়াকৈ এনেকৈ ফলবিলাক কাটি যোগাৰ কৰি আছে। আৰু আমাৰ মাও বেলুন চেলুন ফুইকত লাগি আছে। এই বেলুনটো ঘৰৰ কাৰণে নহয় গাইজ, এইটো কিবা এটা বেলেগ কাৰণতে। অলপ পিছতে গাঁৱৰ গোটেইবিলাক আটাও আহি ধুনীয়াকৈ ভাগৱত পঢ়লাক। আটা শাক পঢ়বা দি আহি মই ধুনীয়াকৈ বাহিৰত গুচি আহিলোঁ। তাৰপিছত দেখিলোঁ মাহী আৰু মামীৰ পুতেকো আহি ইয়াতে পহু চাই আছে। তাৰপিছত অলপ সময় পিছতে প্ৰসাদো দিলাক। তাৰপিছত মই প্ৰসাদ খালোঁ বঢ়িয়াকৈ, একদম গোটেইকেইটাই মিলি প্ৰসাদ খাই ল'লোঁ। প্ৰসাদ খাই আহিয়ে গোটেই আমাৰ গাঁৱৰে আটাবিলাকক মাই চিৰা দৈ এনেকৈ কিবা কিবি খাব দিলাক। আজি ব্লগটো ইমানেই আছিল গাইজ, ভাল লাগিলে এটা লাইক কৰি দিব। লগ পাম আন এটা ব্লগত।